থেংক ইউ ছ' মাছ বন্ধুসকল, আপোনালোকে সকলোৱে মাত মতাৰ বাবে। তো এখন জিলাৰ পৰাতো মতা নাই, প্ৰত্যেক জিলাৰ পৰাই মাতিছে। তো অসম পুলিচৰ DGP ছাৰে ছেকেণ্ড লিষ্ট মাৰিম বুলি কৈছে। নাজানো এতিয়া কি হয়, কাৰ নাম আহে কাৰ নাম নাহে। তো নিৰাশা নহ'বা, যিসকলে দাব আহে ভালকৈ পঢ়িবা, আৰু যিসকলে অসম আৰক্ষী পৰীক্ষা দিবা সকলোকে মোৰ ফালৰ পৰা অল দ্য বেষ্ট। তো যোনখিনি নতুনকৈ ৰিক্ৰুইটমেণ্ট ওলাইছে, তো সেইখিনি এপ্লাই কৰাসকলকো বেষ্ট অফ লাক দিছোঁ। তো ভালকৈ দিবা, তাৰে শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা। থেংক ইউ। আৰু এনেকুৱা সুন্দৰ সুন্দৰ খবৰ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা প্লিজ। আৰু নতুন ব্লগ শ্লগ বনাম, তাৰ ওপৰতো ভাবিছোঁ, আৰু আপোনালোকে ছাপোৰ্ট কৰিব তাৰে কামনা কৰিছোঁ। ধন্যবাদ। লাইক এটা দি যাবা, ছাবস্ক্ৰাইব নকৰিলে যাতে মই মটিভেট হওঁ অলপ।